সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। মানুহজনে যে কেমেৰা তোলোৱা বুলি ক'লে ইমানেই বেয়া পায়, সেইকাৰণে দৌৰি দৌৰি আহি পেলাই তেনেকৈ তলতে ৰ'দত দি থৈ গৈছে। তেনেকৈ বাৰু তলৰ ৰ'দত দিলে বাৰু ধূলি চুলি নপৰিবনে বাৰু, সেইকাৰণে কৈছোঁ বোলো চকীখন দি দিয়া। হাঁহিত একদম ক'বই পৰা নাই। ভিডিঅ' তোলাই যে ইমান বেয়া পায়, কি ক'ম আপোনালোকৰ। তথাপিও মনে মনে কৰিবলৈ চেষ্টা কৰোঁ, অকণমান উলিয়াবলৈ চেষ্টা কৰোঁ। বাকী এয়া ৰ'দত দিলোঁ অকণমান, তাক একদম দেখিয়ে খাবলৈ লাগেই নহয় গৰম নোহোৱাৰ আগতে। ঠাণ্ডা দিনত যিহেতুকে ফ্ৰুটছেই হওক বা যিয়ে হওক সকলোবোৰ একদম ঠাণ্ডা ঠাণ্ডা হৈ থাকে, আৰু সৰু ছোৱালী যিহেতুকে বহুত বেছি ঠাণ্ডা লাগে, আৰু সেইকাৰণে অকণমান ৰ'দত দি দিওঁ বুলি ভাবিছিলোঁ, কিন্তু উপায় নাই আৰু, তাইক এতিয়া লাগিবই। কমলা দেখিলে একদম পাগল, সেইকাৰণে এতিয়া অকণমান তাইক জাষ্ট লাইট অকণমান দি মেলি বাকী আকৌ ৰ'দত দি দিম, গৰম হ'ব। তাৰপিছতে আইতাকে বহি পেলাই পাছত খুৱাই দিব ৰ'দতে। যিহেতুকে ঠাণ্ডা সোমাই গ'লে মানে ল'ৰা ছোৱালী বেয়া ন, পটককৈ জ্বৰ চৰ্দি হৈ যাব। কষ্টটোতো ডাঙৰ মানুহখিনিয়ে হয়, লগতে সিহঁতৰো বহুত কষ্ট হয়, ক'বও নোৱাৰে। গতিকে প্ৰিকশ্যনটো আগতে লোৱাই ভাল। ফাইনেলি অকণমান দেৰি পাছতে তাই একদম জিৰটো আহিছে আৰু খাবলৈ পায়। বেলেগ ভাত পানীটো নাখায়, এয়া ফল মূলতেই থাকে আৰু। তথাপিও বেছি নিদিওঁ বাৰু যিমান। আৰু ঠাণ্ডাটো আপোনালোকৰ ফালে কেনেকুৱা পৰিছে বাৰু? আমাৰ ফালে যে ইমান ঠাণ্ডা পৰিছে নহয়, সেইকাৰণে ভাবিলোঁ জুই অকণমান ধৰা হ'ব, আৰু সেইকাৰণে সেইটো চান্সতে আমি একদম চৌকা তৌকা খান্দি লৈছোঁ পাছফালে। শাহু বোৱাৰী দুইজনী মিলি একদম খৰি কাটি মেলি এয়া চৌকা বনাই মেলি অকণমান দেৰি পাছতে এয়া ওলাই গৈছোঁ তিয়কলে বুলি। মানে আমাৰ পেহীহঁতৰ ঘৰ আছে, আৰু সেইকাৰণে অকণমান খোজকাঢ়িব লাগে আৰু ঘৰৰ পৰা ওলাই আহি। সেইকাৰণে অকণমান খোজকাঢ়ি বাকী সেইখিনিৰ পৰা আৰু গাড়ী চলিয়ে থাকে, আৰু গাড়ীতে উঠি গুচি যাম বুলিয়ে ধুনীয়াকৈ আমি খোজকাঢ়ি আহি আছোঁ। বেছিকণ দূৰ নহয় বাৰু, এইফালে আহি পাই গ'লোহি। আৰু তাই সমনীয়া পাই গ'ল, আৰু কোনে পায় এতিয়া। তাই খেলাত ব্যস্ত হৈ যাব এতিয়া, বাকী আমি আৰু পকৰে পকৰে ঘূৰি ফুৰিব লাগিব এতিয়া। পৰিব নেকি, কিবা হ'ব নেকি বুলি, খাই দিব পটককৈ কিবা কিবি, সেইকাৰণে। আৰু তাই এতিয়া ভালে পাইছে বাৰু, এয়া কাপ চাপ লৈ মেলি খেলিছে। বাকী আমি চাই থাকিম আৰু। এনেকৈ এয়া গৈ পেলাই অকণমান বহিলোঁ চবেই, আৰু বৰ এটা বিশেষ ভিডিঅ' কৰা নহয় যদিও এয়া অকণমান কিবা কিবিবোৰ ধৰি ৰাখিছোঁ। হাই কৈ দিয়া, হাই। তোমাৰ চকু কোনটো? তোমাৰ চকু দেখুৱাই দিয়া। তোমাৰ চকু দেখুৱাই দিয়া। চকু এইটো, আৰু নাকটো, তোমাৰ নাকটো এইটো, আৰু চুলি সেয়া। দাঁতটো ই কৰি দিয়া। এইফালে চোৱা, এইফালেহে দাঁত আছে। আৰু সেইখিনিত আমনি লাগিলে, তাৰপিছত ভিতৰলৈ আহিলে। ভিতৰত আকৌ এয়া দুদানীটো টানি ফুৰিছে। লগতে কি হৈছে জানানে, চকীখনত এনেকৈ এতিয়া চোঁচৰাই ঘূৰি ফুৰিব লাগে তাইক। এতিয়া মজাটো আইতাকে পূৰা চোঁচৰাত ব্যস্ত হৈ আছে। এইবোৰ কৰিতো এনেও সৰু ল'ৰা ছোৱালীয়ে ভালেই পায়, বাকী ডাঙৰখিনিহে আৰু হাৰাশাস্তি হৈ যায় এইবোৰ চোঁচৰা মেলা কৰি মেলি। তাৰপৰা তেনেকৈ সময়খিনি পাৰ হ'ল, আৰু এইফালে সিহঁতৰ ঘৰৰে অকণমানি কেইজনীৰ লগত খেলি যে কি ভাল পাইছে, তাকে ভাবিলোঁ অকণমান ধৰি ৰাখি থওঁ। চাব দেই আপোনালোকে, অকণমান চাওকচোন ধৈৰ্য ধৰি, আপোনালোকৰো ভাল লাগিব চাই। দেখিলেনে বাৰু সৰু সৰু ছোৱালীকেইজনীয়ে কেনেকৈ গানটো গালে, আৰু ময়ো অকণমান এনজয় কৰিলোঁ। বাকী আজিৰ ভিডিঅ'টো ইমানতে সামৰি দিম। বৰ বেছি দীঘলীয়া ভিডিঅ' আপোনালোকলৈ আগ নবঢ়াওঁ, কাৰণ কি সকলোৰে ব'ৰ পাই যায়গৈ নহয় জানো চাই। যিসকলে চাই মোক মৰম দিয়ে, তেওঁলোকলৈ বহুত বহুত ধন্যবাদ। তেনেহ'লে আকৌ নতুন ভিডিঅ' এটাৰ সৈতে লগ পোৱাৰ আশাৰে আজিলৈ তেনেহ'লে ইমানতে সামৰণি মাৰিছোঁ। সকলোকে জনাইছোঁ বাই বাই। সকলো ভালে থাকক, সুস্থ থাকক।